কৃষ্ণ শংকৰ গুৰু হৰি। নমস্কাৰ, মই মহেন দাস। ইতিমধ্যে মই উপস্থিত আছোঁ। তীৰ্থসকল, ইতিমধ্যে এয়া দেখিছে আপোনালোকে আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত সম্পূৰ্ণ গেটখন মই আপোনালোকক অকণমান দেখাই দিছোঁ। ইয়াত দেখিছে সুন্দৰকৈ এখন গেট তোৰণ তেখেতলোকে অনুষ্ঠিত ইয়াত কৰিছে। যিহেতু ছাইডত সুন্দৰ এয়া প্ৰতিছবিয়ে অংকিত কৰিছে, খুব সুন্দৰ লাগিছে, ভাল লাগিছে। আৰু দুটা ছাইডৰ মই ছাইডবিলাক অকণ দেখাই দিছোঁ, এয়া সুন্দৰকৈ অংকিত কৰিছে। আৰু তাৰ ভিতৰতে অলপ ভিতৰৰ জেগাটোত মই যিহেতু অকণ দেখাইছোঁ, এয়া ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহি পাইছেহি, অভিভাৱকসকলো ইতিমধ্যে দেখা। মোৰ সতীৰ্থসকল, ইতিমধ্যে আমাৰ মেইন কাৰ্যসূচী যিহেতু অকণমান সময় আছে হ'বলৈ, তাৰ আগতে মই বিশেষভাৱে স্কুলৰ এই যিখন বাগিচাৰ সন্মুখতে অফিচ ষ্টাফৰ সন্মুখত যিখন বাগিচা আছে তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। সুন্দৰ পৰিপাটি চাফ চিকুণকৈ এই বাগিচাখন পৰিপূৰ্ণকৈ এখন বাগিচাৰ স্বৰূপত তেওঁলোকে ৰাখিছে। এয়া কাটিং ফুল নিশ্চয় দেখিছে, সুন্দৰ এটা পৰিৱেশত এই গছবিলাক উঠি গৈছে। আৰু ফুলৰ বিভিন্ন প্ৰজাতি ফুল তেখেতলোকে ইয়াত সন্মুখত এজোপা দেখিছে, সুন্দৰ এজোপা ফুল। যিহেতু ফুল ফুলিবলৈ বাকী আছে, তথাপিতো মই আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। অফিচৰ সন্মুখত তেখেতলোকে বিলাহীও ৰুইছে, তিয়ঁহ ৰুইছে, বিভিন্ন ধৰণৰ প্ৰজাতি ইয়াত মানে ৰোপণ কৰিছে। যিহেতু এয়া মই দেখাইছোঁ। স্কুলৰ চৌহদটো সুন্দৰ লাগিছে। এয়া ধৰক ফুলগছৰে অংকিত কৰিছে, এয়া দেখিছে সুন্দৰকৈ। সঁচাকৈ বহুত পৰিপাটি চাফ চিকুণ এটা পৰিপূৰ্ণকৈ তেওঁলোকে ৰাখিছে। এইখন তেখেতলোকৰ পোষ্টাৰ মই দেখাই দিছোঁ, এয়া দেখিছে নিশ্চয়। এয়া ফুল ফুলনিৰ পৰা ধৰি ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি ইতিমধ্যে তেওঁলোকে নিৰ্দিষ্ট সময়ত আজি আনুষ্ঠানিকতা ৰক্ষা কৰি তেওঁলোকে যিখিনি কাৰ্যসূচী আছে তাত অংশগ্ৰহণ কৰিব। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ কৰ্মদক্ষতা আজি ইয়াত যিহেতু বিষ্ণু ৰাভা এয়া দেখিছে। ইয়াৰ মহৎ লোকৰ বাণীৰে তেওঁলোকে অংকিত কৰিছে, খুব সুন্দৰকৈ দেৱালবিলাক অংকিত কৰি ৰাখিছে। আৰু মই আগলৈ আগবঢ়াই গৈ আছোঁ। প্ৰতিখন দেহতে প্ৰতিটো ৰুমতে তেওঁলোকক খুব সুন্দৰকৈ এটা পৰিৱেশ দিছে, যিটো মহৎ লোকৰ বাণীয়ে তেওঁলোকক কিছু ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱাৰ ক্ষেত্ৰত বা তেওঁলোকক বুজাবৰ কাৰণে প্ৰতিটো দৃশ্যসমূহতো এই ষ্টাফৰ তেওঁলোকৰ সুন্দৰকৈ এই প্ৰতিছবি অংকন কৰিছে। এয়া মই দেখাইছোঁ কিছু অংশ আপোনালোকক। আজিৰ কাৰ্যসূচী যিহেতু অৱলোকন কি আছে, তাৰ আগতে মই পৰিৱেশটো কেনেকৈ আছে, স্কুলখনৰ পৰিৱেশটো কেনেদৰে আছে তাৰ পৰিৱেশটো কিছু অংশ মই দেখাইছোঁ। এয়া আপোনালোকে চাই যাব পাৰে। আপোনালোকক এয়া দেখাইছোঁ, স্ক্ৰীণত প্ৰত্যক্ষ নিশ্চয় কৰিছে। এয়া পানীৰ সুবিধা আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ইয়াত আহি এটা বহুত ভাল লাগিল দৃশ্যটো, মই যিহেতু আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ, স্ক্ৰীণত চাইছে। এই স্কুলৰ চৌহদতে মানে ষ্টাফে বুলিয়ে ক'ব লাগিব, তেখেতলোকে সুন্দৰকৈ কিছুমান বেঙেনা পুলি ৰুইছে, ৰোপণ কৰিছে। এয়া অৱশ্যে ফুল আহিছে আৰু কিছুদিনৰ পিছত মানে যিহেতু খাদ্যৰ লগত তেখেতলোকে স্কুলৰ খাদ্যৰ লগত ইয়াৰ স্কুলত যথেষ্ট সুবিধা আছে। এইখিনি ধৰক পানী টেপৰ ব্যৱস্থা আছে। প্ৰতিজন ছাত্ৰই ইয়াত আহি তেওঁলোকৰ খোৱা পানী উপযোগী বুলি ইয়াত তেওঁলোকে পানী খাব পাৰে, সেইখিনি ব্যৱস্থা দিছে। আৰু লগতে এই স্কুলখনৰ চৌহদৰ ভিতৰতে এটা গ্ৰীণ হাউচ যিহেতু ইয়াত আছে, এই গ্ৰীণ হাউচটো আপোনালোকক মই প্ৰত্যক্ষ কৰাইছোঁ, নিশ্চয় আপোনালোকে দেখিছে। এই কেম্পাছৰ ভিতৰতে এটা গ্ৰীণ হাউচ সুন্দৰকৈ তেখেতলোকে নিৰ্মাণ কৰিছে। আৰু এই ভিতৰলৈ মই সোমাই আহিছোঁ, যিহেতু এইটো ভিতৰত দেখিছে বিভিন্ন ধৰণৰ তেখেতলোকে ইয়াত পুলি ৰোপণ কৰিছে। ভোট জলকীয়া, বেঙেনা, তাৰপিছত আপোনাৰ গ্ৰীণ হাউচৰ সন্মুখতে মানে সপীপতে এয়া দেখিছে আপোনালোকে এজোপা বৃহৎ টেঙাৰ গছ আছে। এই টেঙাৰ গছজোপা আপোনাৰ কাজি নেমু বুলি কয়, অৰিজিনেল কাজি নেমু, মানে যিটো গুটি নাথাকে। বিশেষকৈ কিছুমান নেমুৰ গুটি থাকে, সেই নেমুটো আমি 1 নম্বৰ বুলি যিহেতু ক'ব নোৱাৰোঁ। এই নেমুজোপা ইয়াৰ এটা গুণ আছে কি, 12 মাহে আপুনি এই নেমু টেঙাজোপাৰ পৰা নেমু ল'ব পাৰে, মানে প্ৰতি মাহতে ইয়াৰ নেমু টেঙা গছ লাগি থাকে। একেচীয়া গছ হয়, এই ফিল্ডৰ মাজতে আছে। আৰু মই আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ, অভিভাৱক ইতিমধ্যে এই কাৰ্যসূচীত তেওঁলোক উপস্থিত থাকিব। আজি মই অলপমান এই অভিভাৱকসকলকো প্ৰত্যক্ষ কৰাই দিছোঁ। আৰু অলপ দেৰি পিছতে আমাৰ কাৰ্যসূচী যিহেতু আৰম্ভ হ'ব, মই এই বাইদেউহেঁত আহিছে, অকণমান অভিভাৱকসকলকো মই অকণমান আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ। এয়া দেখিছে সুন্দৰকৈ তেখেতলোকে আহি বহি আছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলে এই ফিল্ডত বৰ্তমান খেলা ধূলা যিহেতু এটা পৰিৱেশত আছে,
আৰু অলপ দেৰি পিছতে আমাৰ যি কাৰ্যসূচী হ'ব এই ছিষ্টেমত সকলোখিনি অনা হ'ব। গতিকে মই স্কুলৰ গোটেই কম্পাউণ্ডটো গোটেই এৰিয়াটো এপাক আপোনালোকসকল ইতিমধ্যে কাৰ্যসূচী হ'বলৈ আমাৰ অকণমান দেৰি আছে। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক যিহেতু আমাৰ ইয়াত উপস্থিত আছে, মই সেইটো কাৰণে বাইদেউৰ পৰা অকণমান পৰিচয় যিহেতু আপোনাৰ ল'ম। নমস্কাৰ বাইদেউ। অঁ, আপোনাৰ ভাল লগা নামটো বাইদেউ ক'ব? দীপা মেছ ন, বহুত সুন্দৰ নাম আপোনাৰ নামটো। আচ্ছা, আপোনাৰ ইয়াত ল'ৰা স্কুলত আছে এইখন স্কুলত? আচ্ছা, আপোনাৰ কোন ক্লাছত আছে আপোনাৰ ল'ৰা? 7ত আছে ন? আচ্ছা, এই 7লৈকে পাওঁতে পৰ্যায়ক্ৰমে যে ল'ৰাজন আহি আছে আপোনাৰ এইখন স্কুলতে শিক্ষাদান লৈ আছে, আপুনি শিক্ষা ক্ষেত্ৰত ল'ৰাটো কেনেকুৱা পাইছে? এবাৰ দিছেহে ন? অঁ, নিশ্চয় ভাল হ'ব বুলি চাগে ভাবিছে। স্কুলখন যথেষ্ট ইয়াত মানে গুণগত মানদণ্ড হিচাপে তেওঁলোকে শিক্ষা গ্ৰহণ ইয়াত কৰে দিয়ে। গতিকে ধন্যবাদ থাকিল আপোনালৈ। মই আপোনাক পৰিচয় যিহেতু অকণমান লৈ আছে বাইদেউ আমাৰ, গতিকে মই বাইদেউৰ পৰাও মানে মই ভিডিঅ'টো যিহেতু অকণমান লৈছোঁ। বাইদেউ আপোনাৰ ভাল লগা নামটো ক'ব? নমস্কাৰ। হয়, আপোনাৰ ল'ৰা ইয়াত স্কুলত আছে? হয়, কোন ক্লাছত পঢ়ি আছে? ক্লাছ 6ত পঢ়ি আছে। হয়, আপোনাৰ ল'ৰাটোৱে পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে ল'ৰাটো অলপ ভাল দিশত গৈ আছে বা শিক্ষা মানদণ্ড যথেষ্ট পাইছে? এইবাৰ দিছেহে ন? পঢ়া শুনা কৰিছে বাৰু, ভাল বুলিয়ে ভাবিছোঁ। হয় হয় হয়, নিশ্চয় ভাল হ'ব বুলি আমিও ভাবিছোঁ, যিহেতু এইখন স্কুলৰ ৰিজাল্ট আমি ভালেই পাই থাকোঁ আৰু ভাল এটা শিক্ষাৰ পৰিৱেশত এই অনুষ্ঠানটো যিহেতু গঢ় লৈ আছে। গতিকে আপোনাৰ প্ৰতি ধন্যবাদ থাকিল, আপোনাৰ সুস্বাস্থ্য কামনা কৰিল। ভালে আছে? আপোনাৰ এইখন স্কুলত নিশ্চয় আপোনাৰ ল'ৰা ছোৱালী আছে নহয় জানো? এইবাৰ মোৰ ছোৱালীজনী ক্লাছ 6লৈ পাইছে, এডমিশ্যন দিছোঁ নতুনকৈ এডমিশ্যন হৈছে ন? আচ্ছা, স্কুলখন নিশ্চয় এটা ভাল শিক্ষা মানদণ্ড আছে বুলিতো আপোনালোকে ইয়ালৈ আহিছে ন? গতিকে পাঠদান নিশ্চয় ইয়াত ভাল হয় চাগে। আৰু ময়ো যিহেতু শুনি পাইছোঁ, এতিয়া যিহেতু আজি আমন্ত্ৰণ ক্ৰমে হেড ছাৰ মই ইয়াত আহিছোঁ, গতিকে কিছু কাৰ্যসূচী আছে মই ইয়াত আপোনাক দেখাম আজি কি কি অনুষ্ঠান হয়। বাইদেউ লগতে আপোনাকো নমস্কাৰ দিলোঁ। নিশ্চয় ভালে আছে? অঁ, গতিকে আজি পৰিৱেশত আপোনালোক মানে কাৰ্যসূচীত থাকিব যেতিয়া মই পায়ে থাকিম আৰু আপোনালোকৰ ফটো লৈ থাকিম। অকণমান যিহেতু আগতীয়াকৈ কাৰ্যসূচী হোৱা নাই যেতিয়া মই এনেই থাকি অকণমান পৰিৱেশবিলাকে যিহেতু মানে আজি ওলাই দিছোঁ। ঠিক থাকিলে আপোনালোকৰ প্ৰতি ধন্যবাদ থাকিল, সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ।